ছাবস্ক্ৰাইব কৰক আছামিজ অল ইন ওৱান চেনেল আৰু দবাওক কাষত থকা ঘণ্টা বুটাম। টেকন'লজি এণ্টাৰটেইনমেণ্ট সকলো ধৰণৰ ভিডিঅ' অসমীয়াত চাবৰ কাৰণে। হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? মই হ'ল অবিনাশ, আপোনালোকে চাই আছে আছামিজ অল ইন ওৱান ইউটিউব চেনেল। বন্ধুসকল, আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ হোৱাটছএপৰ এটা ফিচাৰ্ছৰ বিষয়ে। যিটো ছেটিংছ আছে হোৱাটছএপ ছেটিংছত, কিন্তু বহুতে সেইটো বিষয়ে নাজানে আৰু কৰিও চোৱা নাই চাগে। কিন্তু বহুতে জানে, ঠিক আছে, বহুতে নাজানে। কিন্তু মোক কেইজনমান নজনা ফ্ৰেণ্ডে কেনেকৈ কৰে সুধিছিল সেইটোৰ বিষয়ে। চ' মই ভাবিলোঁ এটা লাইভ ডেম'ত ভিডিঅ' বনাই দিলে ভাল হ'ব। চ' আপোনালোকৰ বাবে আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। কথাটো হ'ল, সকলোৱে আজিকালি হোৱাটছএপত ষ্টেটাছ আপডেট কৰে, ঠিক আছে, কিন্তু কেতিয়াবা এনেকুৱা হয় সেই ষ্টেটাছ পিকটো আপুনি কোনোবাই নেদেখাটো বিচাৰে। ফৰ এক্সাম্পল, মই কথা এটা কৈছোঁ, আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ফটো আপডেট কৰিলে বা বয়ফ্ৰেণ্ডৰ ফটো, কিন্তু আপুনি বিচাৰে যে সেইটো আপোনাৰ ফেমিলি মানুহে কেনেকৈ নেদেখে, ঠিক আছে। আৰু আনহাতে আপোনাক কেতিয়াবা কোনোবা এজন ফ্ৰেণ্ডে কামোৰ দিছে যে মোৰ ফটোখন তোমাৰ হোৱাটছএপ ষ্টেটাছত আপডেট দিয়া, আৰু আপুনি কামোৰ খাইছে কিন্তু দিব লগা হৈছে ন, তেতিয়া আপুনি কেনেকৈ মানে সেই ফটোখন বেলেগে নেদেখাকৈ আপডেট দিব পাৰিব? অনলি সেই ফ্ৰেণ্ডজনেহে দেখিব, বেলেগে নেদেখে। ঠিক আছে, ব'লক তেতিয়াহ'লে বন্ধু আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। নমস্কাৰ বন্ধুসকল, ষ্টেটাছ প্ৰাইভেচিৰ বিষয়ে পাতি আছিলোঁ আমি, ঠিক আছে। আপুনি আপোনাৰ হোৱাটছএপত যাব, ষ্টেটাছত যাব, যোৱাৰ পাছত ওপৰত থাকিব ষ্টেটাছ প্ৰাইভেচি, ঠিক আছে বন্ধুসকল। ষ্টেটাছ প্ৰাইভেচিত গৈ আপোনাৰ 3টা অপশ্যন থাকে। তাতে মাই কণ্টেক্টছটো বাই ডিফল্ট অন হৈ থাকে। তাৰ মিনছ এইটো যে আপুনি মাই কণ্টেক্টছত ক্লিক অন হৈ থকাৰ মানে আপুনি এতিয়া যিখিনি ষ্টেটাছ আপডেট দিব, ফৰ এক্সাম্পল মই এতিয়া এটা ষ্টেটাছ আপডেট দিম, যিটো ষ্টেটাছ মোৰ কণ্টেক্টছৰ সকলোৱে দেখিবলৈ পাব। এইটো বাই ডিফল্ট আপোনাৰো অন হৈ থাকে, মোৰো অন হৈ থাকে। এতিয়া আহিলোঁ মেইন পইণ্টকেইটালৈ, ঠিক আছে। 2 নম্বৰত আছে মাই কণ্টেক্ট এক্সপেক্টেড এণ্ড অনলি শ্বেয়াৰ উইথ, ঠিক আছে। মাই কণ্টেক্ট এক্সপেক্টত যদি ক্লিক কৰে, আপুনি ক্লিক কৰাৰ পাছত যিকেইটা কণ্টেক্টত চিলেক্ট কৰিব, মাই কণ্টেক্ট এক্সপেক্টত ক্লিক কৰি যিকেইটা কণ্টেক্ট চিলেক্ট কৰিব, সেই কণ্টেক্টকেইটাত মই ফৰ ছিষ্টাৰত ক্লিক কৰি থৈছোঁ, এইটো ক্লিক কৰি অ'কে কৰি দিলোঁ, ঠিক আছে। এতিয়া মই যিটো ষ্টেটাছ আপডেট দিম, সেই ষ্টেটাছটো মোৰ ছিষ্টাৰ বাহিৰে সকলোৱে দেখিব মোৰ কণ্টেক্টত থকা, ঠিক আছে। ছিষ্টাৰ বুলি নহয়, আপুনি সেই অপশ্যনটোত গৈ ষ্টেটাছ প্ৰাইভেচিত এই 2 নম্বৰ মাই কণ্টেক্ট এক্সপেক্টেড যাৰ নাম চিলেক্ট কৰে সেইকেইজনে আপোনাৰ হোৱাটছএপ ষ্টেটাছটো দেখিবলৈ নাপায়। তাৰ বাহিৰে আপোনাৰ কণ্টেক্টছত সকলোৱে দেখিবলৈ পাব, ঠিক আছে। এতিয়া আহিলোঁ আমি 3 নম্বৰ অপশ্যনটো। 3 নম্বৰ অপশ্যনটোত ক্লিক কৰি আপুনি যাৰ নাম চিলেক্ট কৰিব, যাৰ কণ্টেক্টকেইটা চিলেক্ট কৰিব, অনলি তেওঁলোকেহে আপোনাৰ ষ্টেটাছটো, আপুনি আপডেট কৰা ষ্টেটাছটো দেখিবলৈ পাব, ঠিক আছে। আকৌ কৈ দিছোঁ, মাই কণ্টেক্টছত ক্লিক হৈ থাকিলে বাই ডিফল্ট আপুনি যিবোৰ আপডেট কৰে সকলোৱে দেখিবলৈ পাব, ঠিক আছে। তাৰপাছত আহিলে আপোনাৰ মাই কণ্টেক্ট এক্সপেক্টেড, ঠিক আছে। এতিয়া মই যিকেইটা কণ্টেক্ট চিলেক্ট কৰিম তাত ক্লিক কৰি সেই কণ্টেক্টকেইটাৰ বাহিৰে সেই বাকী সকলোৱে মোৰ ষ্টেটাছটো দেখিবলৈ পাব, ঠিক আছে। আৰু 3 নম্বৰত অনলি শ্বেয়াৰ উইথ, আপুনি কাৰোবাৰ সৈতে অনলি তেখেতে দেখাকৈহে এটা ষ্টেটাছ আপডেট কৰিব বিচাৰিছে। আপোনাক কোনোবাই কামোৰ দিছে ধৰক, ফৰ এক্সাম্পল, যে মোৰ ফটোখন আপডেট কৰা, কিন্তু আপুনি বিচাৰিছে যে সেই ফটোখন ষ্টেটাছ আপডেটটো কোনেও দেখিবলৈ নাপায়, অনলি তেওঁকহে আপুনি দেখুৱাব বিচাৰিছে। তেখেতে গম নাপায় কোনে দেখিছে, কিন্তু তেখেতে ভাবিব সকলোৱে দেখিছে, কিন্তু আপুনি যেতিয়া এই অপশ্যনটোত চিলেক্ট কৰিব, যিকেইটা কণ্টেক্ট চিলেক্ট কৰিব, অনলি তেওঁলোকেহে দেখিব। বুজি পালে বন্ধুসকল? আশা কৰোঁ আপুনি আজিৰ ভিডিঅ'টো বুজি পালে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তলতে এটা ছাবস্ক্ৰাইব বটন আছে, ছাবস্ক্ৰাইবটো ক্লিক কৰিলে মই আপডেট কৰি থকা যিকোনো ভিডিঅ' আপোনালোকে চাব পাৰিব। আজিলৈকে ইমানেই, ধন্যবাদ।